प्रमिला रानी ब्रह्म आरोबाव आसामनिफ्राय गिबि मन्थ्रिजों चिफ मिनिस्टारजों फैफानो हाबावनाय आसाम बीजेपीनि सेक्रेटारि बिथां रुपम गस्वामी आरोबाव जोंनि बीटीसीनि डेपुटी चिफ काम्पा बरगयारी बिश्वजित दैमारी राज्यसभा एमपी बड'लेण्ड टेरिटरियेल काउन्सिलनि एग्जिकिउटिभ मेम्बार आरो एमसिएलए नोंथांमोन आरोबाव बिपिएफ हान्जानि गासै एमएलए नोंथांमोन आरो बर' थुनलाइ आफादनि आफादगिरि गेदेर बिथां धरेन बर' आरो बीटीसीनि गुबुन गुबुन जायगानिफ्राय बाहागो लाफैनाय गासै रायजो राजा नोंथांमोन आरो बीटीसी आसामनि दाब दाब जायगानिफ्राय दिनैनि बे बड'लेण्ड डेआव बाहागो लाफैनाय गासैबो रायजो राजा नोंथांमोन आरो गासै आसामनि बड'लेण्ड मुभमेन्टआव मार्चार्स जानाय फेमिलिनि गासै गार्जेन नोंथांमोन आरो सांबादिक नोंथांमोन आरो गासैबो हारिनि दिनै बेवहाय ट्रेडिशनेल ड्रेस गाननानै नुजाथिफैनाय बीटीसी ओनसोलनि बेंगली मुस्लिम गार' राभा असमिया नेपाली राजबंशी आदिवासी उड़िया सूत्रधर मदाही नाथजुगी हिंदी भाषी आरो गासै रायजो राजा नोंथांमोन गिबियावनो आङो नोंथांमोन गासैनोबो आंनि गोसो गोरबोनि अननाय मोजां मोननाय आरो सिबिनायखौ बावहरग्रोबाय आज এই बड'लेण्ड डे এই অধিবেশনত বা আজি এই মুকলি সভাত উপস্থিত আমাৰ অসমৰ সকলোৰে শ্ৰদ্ধা অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু উপস্থিত আমাৰ বিপিএফ দলৰ মন্ত্ৰী এমএলএ एमसिएलए एम और आमार डेपुटी चिफ और सम्मानीय बर' साहित्य सभार प्रेसिडेंट धरेन बर' डाङरिया और आसाम स्टेटर बीजेपी दलर सेक्रेटारि रुपम गोस्वामी डाङरिया और विभिन्न प्रान्तर পৰা আহি उपस्थित हुआ आमार सम्मानीय राइजসকল बीटीसीबासी राइजসকল और आमार बड'लेण्ड मुभमेन्टर मार्चार्स आमार सम्मानीय गार्जेन और बीटीसी अंचल थका सकल जाति जनगोष्ठीर ट्रेडिशनेल ड्रेसर आहा आमार बेंगली सूत्रधर मदाही मुस्लिम असमिया गारो कलिता जनगोष्ठी आमार राजबंशी आदिवासी उड़िया गोरखा हिंदी भाषी और आमार सकल सम्मानीय गार्जेन प्रथमते मैं आज जे आमी बीपीएफ दले बीटीसी चुक्ति हुआ पिছত बीटीसी चुक्ति 2003 सनर बीटीसी चुक्ति हुआ पिছত आमी 2005 सनत बीपीएफ दल गठन कर पेलाय आजिलेके जे आमी बीपीएफ दले बीटीसी बाकी राइजर आशीर्वादत बा सकल जाति जनगोष्ठीर सहयोगत आमी एकेलगे थाकी এই बीटीसी অঞ্চলত शांति बजाय राखी एकता बजाय राखी आमी जे एकेलगे এই অঞ্চলৰ विभिन्न समस्या बा विभिन्न घाट प्रतिघाट पार करी हलेও आमी एकेलगे এই অঞ্চলত বসবাস কৰি উন্নতিৰ কাম কৰিব পাৰিছো বা বিপিএফ দলে 15 বছৰ এই बीटीसी অঞ্চলত शासन কৰি পেলাই কাম কৰিব পাৰিছো এইটো হল আপোনাৰ সকলোৰে আশীৰ্বাদত আমি এই বিপিএফ দলে কৰিব পাৰিছো এই কাৰণে মই প্ৰথমতে
গোটেই অসমবাসী ৰাইজ তথা BTC-বাসী ৰাইজলৈ মোৰ আন্তৰিক ধন্যবাদ যাচিছোঁ। আপোনালোকৰ আশীৰ্বাদতহে আমি এইখিনি আজিলৈকে এই BTC অঞ্চলত কাম কৰিবলৈ সুবিধা পাইছোঁ। আমি সঁচাকৈ আমি ধন্যবাদ দিব লাগিব। আজিৰ দিনত অসম চৰকাৰ তথা বিজেপি দলেও আমাক যেনেকুৱা BTC উন্নতিৰ কাৰণে যেনেকৈ আমাক সহায় কৰি আহিছে বা সহায় কৰি আছে, তাৰ কাৰণেও মই আমাৰ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তথা বিজেপি দলক আমি ধন্যবাদ দিব লাগিব আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াকো আমি ধন্যবাদ দিব লাগিব, যাৰ কাৰণে আমি ইয়াত আজি BTC-ত বিভিন্ন দিশত উন্নতিৰ কাম কৰিব পাৰিছোঁ। ধন্যবাদ দিব জানিবই লাগিব। আমিতো BPF দলে হাজাৰ হাজাৰ আমাৰ BTC-বাসী ৰাইজক আমি ধন্যবাদ দিবই লাগিব। কেলে মানে আপোনালোকৰ সহযোগৰ কাৰণে, আপোনালোকৰ সহায়ৰ কাৰণে আমি BTC-ত আজি 15 বছৰ আমি চৰকাৰ বনাব পাৰিছোঁ। সকলো জাতি জনগোষ্ঠীৰ সহায় আমি পাইছোঁ। আমি কোৱা নাই যে কোনোবা জনগোষ্ঠীয়ে আমাক সহায় কৰা নাই। মুছলিমো সহায় কৰি আহিছোঁ, অসমীয়াও সহায় কৰি আহিছোঁ, বেংগলীও সহায় কৰি আহিছোঁ, মদাহী হওক, নেপালী হওক, গাৰো, ৰাভা, ৰাজবংশী, আদিবাসী, হিন্দীভাষী, বেংগলী, যিমান জাতি জনগোষ্ঠী আছে, আপোনালোকৰ আশীৰ্বাদত, আপোনালোকৰ সহায়তে BTC চুক্তিও হৈছে আৰু BTC চুক্তি হোৱাৰ পিছতেও আপোনালোকে আমাৰ BPF দলক আজিলৈকে সহায় কৰি আহিছে আৰু ভৱিষ্যতত নিশ্চয় সহায় কৰিব, এইটো মই আশা কৰিছোঁ। এনে ইমান চাইলেণ্টে কি হৈছে? আপোনালোকে কিবা দুখ পাইছে নেকি? একোতো পোৱা নাই, একোতো দুখ পোৱা নাই না? না হয় না নহয় ভাবি আছে নেকি? BTC চুক্তিটো হয় না নহয় ভাবি আছে নেকি? BTC চুক্তিৰ দিন আজি 10 ফেব্ৰুৱাৰীটো। আচলতে আমি ক'বই লাগিব BTC-বাসী ৰাইজক, আমি ধন্যবাদ দিবই লাগিব। কথা সঁচা, আপোনালোকে সহায় কৰাৰ কাৰণে আমি সেইখিনি পজিশ্যনত থাকি পেলাই আমি ৰাইজৰ কাম কৰিব পাৰিছোঁ। আপোনালোকৰ আশীৰ্বাদৰ কাৰণে, আপোনালোকৰ সহযোগৰ কাৰণে। BTC চুক্তি অকল বড়োসকলে বা BLT অকলে কৰিব পৰা নাই, সব জনগোষ্ঠীয়ে আমাক সহায় কৰিছে। এইটো আমি মানিবই লাগিব, আমি ধন্যবাদ দিব জানিবই লাগিব। BTC চুক্তি সব জনগোষ্ঠীয়ে সহায় কৰিছে। আন্দোলনৰ সময়ত ৰাজবংশীসকলেও বহুত সহায় কৰিছে আমাক, গোৰ্খাসকলেও কৰিছে, অসমীয়াসকলেও কৰিছে, বেংগলীও কৰিছে, আদিবাসীও কৰিছে, সব জনগোষ্ঠীয়ে আমাক সহায় কৰিছে। এই কাৰণে BTC চুক্তিটো হ'বলৈ পাৰিছে। আমি সেইটো ডিনাই কৰিব নোৱাৰে, কেতিয়াও আমি ডিনাই কৰিব নোৱাৰে। সেইটো BTC চুক্তিত সকলো জাতি জনগোষ্ঠীৰ দল সংগঠনৰ সহায় সহযোগিতা পাইহে আমি BTC চুক্তিটো কৰিব পাৰিছে ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু BLT-ৰ মাজত। আমি সেইটো ডিনাই কৰিব নোৱাৰে। আজি অসমবাসীৰ আশীৰ্বাদত, BTC-বাসী ৰাইজৰ আশীৰ্বাদত আমি BPF দলে অসমৰ একেলগে BJPৰ লগত চৰকাৰ বনাব পাৰিছে। সেইটোও আমি ধন্যবাদ দিব লাগিব অসমবাসী ৰাইজক। আৰু আমি আজি BJP চৰকাৰৰ দিনত আমি কি পাইছে, কি পোৱা নাই। কংগ্ৰেছৰ লগত আমি সঁচাকৈ 15 বছৰ আছিলে, কিন্তু 15 বছৰত আমি কি পালে। কিন্তু আজি BJPৰ লগত চৰকাৰ বনোৱা 2.5 বছৰে হৈছে, 2.5 বছৰত অলপ বেছি। ইয়াতে আমি কি পাইছে হিচাপ দিব, হিচাপ লাগে। BTC বা অসমত কি হৈছে হিচাপ লাগে। সৈনিক স্কুল, এই কোকৰাঝাৰৰ এই ওচৰতে সৈনিক স্কুল হ'বলৈ গৈ আছে। এইটো BJP চৰকাৰ থকাৰ কাৰণে হৈছে। মোদী ডাঙৰীয়াক আমি ধন্যবাদ দিব লাগিব, আমাৰ CM ছাৰক আমি ধন্যবাদ দিবই লাগিব। মেডিকেল কলেজ হৈছে, চিৰাঙত স্পৰ্টছ স্কুল হৈছে, কোকৰাঝাৰত স্পৰ্টছ কলেজ, চিৰাঙত ফৰেষ্ট স্কুল আৰু আমাৰ ওদালগুৰিত ইঞ্জিনিয়াৰিং কলেজ,
নতুনকৈ ডিগ্ৰী কলেজ এইবিলাক এনে পাইছোঁ বুলি ভাবিছোঁ হা এই 2-2.5 বছৰত আমি এইবিলাক পাইছোঁ আৰু এইটো নতুন ভাৰত চৰকাৰে এনাউন্স কৰিলে যে আৰণাই নামৰ এটা নতুন ছুপাৰফাষ্ট ট্ৰেইন এটা দিব নামাকৰণ দি এইটোতো এনে দিয়া নাই এনে কৈছে নাই সেইটো এনে নহয় প্ৰেক্টিকেলি সেইটো এক্সিকিউট হ'ব আৰু নতুনকৈ কোকৰাঝাৰত টিভি চেণ্টাৰ নতুনকৈ ৰেডিঅ' চেণ্টাৰ আৰু বড়ো লেংগুৱেজ কাম মিউজিয়াম বড়ো ট্ৰেডিশ্যনেল লেংগুৱেজ ৰিচাৰ্চ চেণ্টাৰ কাম মিউজিয়াম এইটো বিৰাট ডাঙৰ আমাৰ বিশ্বজিৎ দৈমাৰীয়ে কিমান বাজেট লাগে এইটো অলৰেডি ৰাজ্যসভাত কিবা কৰিলে চৰি আমাৰ হোম মিনিষ্টাৰক দাখিল কৰিছে সেইটো কিমান বাজেট লাগে সেইটো তো আমি সঁচাকৈ যিখিনি আজিলৈকে আমি কৰিব পাৰিছোঁ আপোনালোকৰ কাৰণে আমি কৰিব পাৰিছোঁ আৰু আজি খুব এটা ভাল চৰকাৰ চলি আছে আমি 1000 crore বিজেপি চৰকাৰৰ পৰা আমি স্পেচিয়েল পেকেজ পাইছে এইটো মামুলি নাকি আমি আগৰ 15 বছৰত কংগ্ৰেছৰ লগত থকা সময়ত আমি কিমান পাইছে খালি 200 কোটি ফাৰ্ষ্টত 500 কোটি আমি পাইছে এইটো হ'ল আমাৰ অটল বিহাৰী বাজপেয়ী দিনৰ ফাৰ্ষ্ট একৰ্ডৰ সময়ত ইয়াৰ পিছত কংগ্ৰেছ আহিছে কংগ্ৰেছৰ দিনত অকল 200 কোটিহে আমি পাইছোঁ আকৌ বিজেপি চৰকাৰ আহিছে এই 1000 কোটি আমি পাইছোঁ তো কোন ভাল কোন বেয়া ভালটো কোনটো হ'ল বেয়াটো কোনটো হ'ল তো সেইবিলাক তো এইকাৰণে গোটেই ডেভেলপমেণ্টটো আজি BTC অঞ্চলত সঁচাকৈ বিজেপি চৰকাৰ অহাৰ পিছত আমি পাইছোঁ বুলি আমি ক'বই লাগিব এতিয়া ভাল এটা খবৰ দিম চেম ছাৰৰ নিশ্চয় সেইখিনি কথাটো নিশ্চয় নাজানে আমি জনাই দিব লাগিব এতিয়া গৰম খবৰটো আমি মনে মনে থাকি আছে আপচু বা NDFBয়ে এই 6 জনগোষ্ঠীটো লৈ পেলাই আমাৰ BPF দলক কি কয় হাগ্ৰামাক বড়ো অঞ্চলত সোমাব দিব নালাগে বা BPF দলক বড়ো অঞ্চলত সোমাব দিব নালাগে মানে হাগ্ৰামাই বা BPF দলে 6 জনগোষ্ঠীক ST দিব লাগে বুলি NOC দিছে সেইটো যদি হয় বড়োসকলে ঠেৰ বেঠেৰ হ'ব মানে শেষ হৈ যাব এই কাৰণে আমি আপচুৱে NDFBয়ে 6 জনগোষ্ঠী হোৱাটো আমি নিবিচাৰে কিন্তু হাগ্ৰামায়ে সেইটো হ'ব লাগে বুলি কৈছে এই কাৰণে বড়ো সমাজৰ পৰা হাগ্ৰামাক বয়কট কৰিব লাগে সাহস আছে মই যদি বয়কট হ'ব লাগে প্ৰথমত আপচুৱে কৰক ইয়াৰ পিছত মোক কৰক আপচুকে ফাৰ্ষ্ট বয়কট কৰিব লাগে বড়ো সমাজে ইয়াৰ পিছত ময়ো হ'ব কাৰণে ৰেডি আমি 2016 চনত BTC চৰকাৰৰ পৰা 6 জনগোষ্ঠী বা আদিবাসী আৰু ৰাজবংশীসকলক ST-কৰণ দিব লাগে বুলি আমি BTC চৰকাৰৰ পৰা দিছে 2016 কয় বছৰ হ'ল আজি 17 18 19 3 বছৰো হোৱা নাই কিন্তু আপচুৱে কেতিয়া দিছে জানে 2006 চনত 19 মাৰ্চত এইটো আগত না পিছত 2006 চনটো আগত না পিছত আগত না তেতিয়া আপচুক এতিয়া বড়ো সমাজৰ পৰা বয়কট কৰিব লাগিব আগত তেতিয়া আগত আপচুহে আগত দিছে 2006 চনটো আগত না 2016টো আগত 2006 চনটো আগত হয় না নহয় 2006 চনত আখৰাছুৰ লগত এই আপচু হেড অফিচত বাগান চাইডত আলোচনা কৰি পেলাই কি কৈছে 19 মাৰ্চ এইটো আগত না পিছত এতিয়া কাক বয়কট কৰিব আগত আপচুক কৰক ইয়াৰ পিছত মোৰ হয় না নহয় আপচু যে কৈ আছে এই চাঞ্চুমা যে কৈ আছে প্ৰমোদ বড়ো যে কৈ আছে বা কোনোবাই যে কৈ আছে NDFB
2006 চনত 6 জনগোষ্ঠীক ST দিব লাগে বুলি কোৱাটো খুল আগতে ইহঁতে কৈছে ইহঁতে দি পেলাই এতিয়া লখাই পেলাই আমাক বদনাম কৰিবৰ কাৰণে আমাৰতো কি বদনাম দিব লাগে ইহঁতে পাবই বদনামৰ কথা নহয় 6 জনগোষ্ঠী ST পাবই আজি নহয় কালি নহয় কৰিব পাব কিন্তু কথাটো হ'ল আজিকালিৰ দিনত যিসকল ST আছে ট্ৰাইবেল আছে ইহঁতে একো ক্ষতি নোহোৱাকৈ ইহঁতৰ ST হোৱাটো আমি বিচাৰো সেইটোহে এক্সিষ্টিং ট্ৰাইবেলটো একো হ'ব নালাগে এই হিচাপতে ট্ৰাইবেলটো হ'বলৈ গৈ আছে ভাৰত চৰকাৰৰ আমাৰ হোম মিনিষ্টাৰ ৰাজনাথ সিং ডাঙৰীয়াও কৈছে ভালকৈ যে এতিয়া যিখিনি অসমৰ ট্ৰাইবেল হৈ আছে ইহঁতে একো ক্ষতি নোহোৱাকৈ 6 জনগোষ্ঠীক STকৰণ কৰা হ'ব যোৱাকালিও প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈ গ'ল যে এতিয়া থকা যিখিনি ট্ৰাইবেল আছে ইহঁতে একো ক্ষতি নোহোৱাকৈ 6 জনগোষ্ঠীক STকৰণ কৰা হ'ব এতিয়া আমাৰ এই মেক্সিমাম আমাৰ বিশ্বনাথ চাৰিআলি বিশ্বনাথ ডিষ্ট্ৰিক্ট গহপুৰ ধেমাজি আৰু এইফালে ঢেকিয়াজুলি ৰাঙাপাৰা বৰচলা এইখিনি অঞ্চলত আপচুৱে যাই পেলাই আমাৰ বিৰোধী বা বড়ো অঞ্চলত যাই পেলাই আমাৰ বিৰোধী কৈ আছে যে হাগ্ৰামাক বড়ো সমাজৰ পৰা বয়কট কৰিব লাগে বুলি বা বড়ো অঞ্চলত সোমাব দিব নালাগে বুলি মোক আপচুৱে পাৰিব এনেকুৱা কৰিবলৈ সাহস আছে আপচুৱে মোক এনেকুৱা কৰিবলৈ আগত ইহঁতকে কৰিব লাগে ইয়াৰ পিছত দেখাম হয় না নহয় এই बे राङापारानि बर'फ्रा मा जाखो माथो सिरि ना बुजानो गिनाय हा खोनाबायना बुजिबायना राङापारा ढेकियाजुलि गहपुर देवानि मानिहैबाय थायो बिसोरो जोंनि खोथाखौ गाज्रि बुंहैबाय थायो स्पष्ट हल ना 6 জনগোষ্ঠীৰ ক্ষেত্ৰত সেইটোৱে আৰু NDFB আমাৰ বীৰ শংকৰ মানে ধীৰেন বড়ো বীৰ সুন্থাগ্ৰা মানে ইহঁতৰ নামটো এনেকুৱাই না ষ্টাইলটো বীৰ সুন্থাগ্ৰা মানে ধীৰেন বড়ো আমাৰ প্ৰেচিডেণ্ট এতিয়া NDFB ইহঁতে প্ৰাইম মিনিষ্টাৰক মেমৰেণ্ডাম দিছে 2009 চনৰ আগষ্ট মাহত NDFB লগত আলোচনা কৰি ইহঁতেও কৈছে যে প্ৰাইম মিনিষ্টাৰক যেতিয়া মেমৰেণ্ডাম দিছিলে এক নম্বৰতে আছে মানে আদিবাসী আৰু ৰাজবংশীসকলক বড়োলেণ্ড ষ্টেটত ST কৰিব লাগে ইহঁতে অৰিজিনেলি বড়ো বুলি কৈছে না কেনেকুৱা কৈছে এনেকুৱা আচলতে ইহঁতে ৰাজবংশীসকলে বড়ো গোষ্ঠী বুলি কৈছে ইহঁতে মেমৰেণ্ডামত অৰিজিনেলি বড়ো গোষ্ঠীৰে মানুহ সেইকাৰণে ইহঁতক STকৰণ কৰিব লাগে আমাৰ NDFB গোবিন্দ বসুমতাৰী আৰু বীৰ শংকৰ ধীৰেন বড়ো ইমান মিছা কথা কৈ ইহঁতে মোৰ ওপৰত এইফালে হাইৱেত ডেইলি আন্দোলন না কোনে কৰিছে এইটো মোক যে ইমান মিছা মিছি ৰাইজৰ ওপৰত অপপ্ৰচাৰ চলাই আছে অপপ্ৰচাৰ কৰি আছে যে হাগ্ৰামাক বড়ো সমাজত সোমাব দিব নালাগে বড়ো গাঁৱত সোমাব দিব নালাগে উল্টা ইহঁতকহে কৰিব লাগে এতিয়া কিয় ইমান মিছা কথা কিয় কৈছে বড়ো ৰাইজৰ ওপৰত কেনেকুৱা ক'ব পাৰি ইমান মিছা কথা माब्रै बुंनो हायो आबसुनि लिडारफ्रा बोरै बुंनो हायो गावसोरनोबो बागान सालियाव जनानै लेंहरनानै आरामसे राजबंशीजों मिटिं खालामनानै राजबंशीनि लिडार आखासि लिडारफोरजों मिटिं खालामनानै जे जोंहा जेबो आपत्ति गैया बिसोरखौ ST होनांगौ होननानै एग्रिमेन्टआनो दङ मेमरेन्डामानो दं आरो जोंखौ दामबाय थादों साहा माने ओरैसो होननानै दा बेफोर माने खोब लासिंसिं आरो रमन बाग्लानि मा पार्टि दङ रमन बाग्लानिया बेहाबोथ' मेरला मेमरेन्डाम दं आरो इलेक्सन मेनिफेस्ट'आव दङ बै समाव जेथियानाखि आंनि
BPF উৰ্খাও বা কোনোবা লিডাৰ আহি পালে আপচু পাৰ্টিয়ে ইলেকশ্যন মেনিফেষ্টোতে আছে কোচ ৰাজবংশীসকলক আদিবাসীসকলক ST দিব লাগে বুলি যেতিয়ালৈকে 2005 না 10 চনত ইলেকশ্যনৰ সময়ত এইবিলাক সব লিখিত আছে ইমান মিছা কথা হয় আৰু এই সেপাৰেট বডলেণ্ড ইয়াৰ বিষয়লৈ আমাক শিকাব নালাগে ইউজি ব্ৰহ্ম বা কোনোবা আপচু লিডাৰসকলে মই কৈছে হয় যে আজিৰ দিনত বডলেণ্ড সেপাৰেট ষ্টেট হোৱাটো ইমান সম্ভৱ নহয় বহুত কাম কৰিব লগা আছে আমাৰ অঞ্চলত ইণ্ডাষ্ট্ৰি কম আছে আমাৰ অঞ্চলত BTC অঞ্চলৰ পৰা বছৰত কিমানজন ডক্টৰ ওলাই কিমানজন ইঞ্জিনিয়াৰ ওলাই এইবিলাক মই কৈছোঁ বা আমাৰ অঞ্চলত যথেষ্ট IAS অফিচাৰ APS অফিচাৰ বা ডক্টৰ ইঞ্জিনিয়াৰ নাই আমাৰ অঞ্চলত যথেষ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ নাই আমাৰ অঞ্চলত ঝাৰখণ্ড নিচিনা ছত্তীশগড় নিচিনা তেলেংগানা নিচিনা বা উত্তৰাখণ্ড নিচিনা ইণ্ডাষ্ট্ৰি বা অফিচাৰসকল নাই ইনফ্ৰাষ্ট্ৰাকচাৰ ৰাস্তা ঘাট ভাল হোৱা নাই এই কাৰণে কৈছোঁ মই আজিৰ দিনত ভাৰত চৰকাৰে কোনোবা ষ্টেটটো নতুনকৈ আৰু ডিভাইড কৰা কোনো পলিচি নাই সেই কথাটো যিসকল আন্দোলনকাৰী আমাৰ ইউজি ব্ৰহ্ম হওক বা কোনোবা লিডাৰেই হওক ভালকৈ জানে সেপাৰেট ষ্টেট কেনেকৈ হ'ব কিন্তু মই আগতীয়াকৈ কোৱাৰ কাৰণে এইটো ভুল হ'ল আগতীয়াকৈ কোৱাৰ কাৰণে ভুল হ'ল আগতীয়াকৈ কোৱাৰ কাৰণে মানে পলিচিবিলাক বেनो बे योजनाथ' बेनोखा गाव साननाय बायदि जाबानो गासिबो भुल जाजोबो गासिबो बिनि थाखायथ' दिनै लेथेर फेथेर जादों माने जों खामानि मावनाया बैयाव दालां लुनाया बेहाय जानांगौमोन बुङो बै आफाङावसो जानांगौ होनना बुङो बेना जोङो एकदम बहाबा मोनसे न' लुगोन हस्पिटाल लुगोन बेहाय जानांगौमोन बे हस्पिटाला बैयावसो जानांगौ होनना बुंग्राखा गैया मालाबा जाया बेनो दालाङा जेराव रायजोआ बिदों बेहाय दालाङा लुना होबाय दाना बेहाय नाङा एसे फासयनानैसो होनांगौमोन बेहाय जायाखै बे दालाङा बेना बेबादिसो मिथिगौ उर्खावा दानि मानसि नङा जाम्बा खालामबाय थादों बे जों थानायाव रायजोखौ जाम्बा खालामखायो बर' रायजोफोरखौ ইমান বুৰ্বক বনাব পাৰে আমি থাকা এই ইউজি ব্ৰহ্মই বড়োসকলক ইমান বুৰ্বক বনাব নোৱাৰিব আৰু আমি সেঞ্চুৰী মাৰিম 2025 মানে আমাৰতো 15 বছৰ হ'ল 25 বছৰলৈকে BPF চৰকাৰ চলাব সেঞ্চুৰী মাৰিব সিলভাৰ জুবিলি না কি কয় এইটো সিলভাৰ জুবিলি কি ভাবিছে পাৰিব সিলভাৰ জুবিলি পাতিব আমাৰ এই BPF দলে 25 বছর এটাই 15 বছর আর 10 বছর এটা তো আর খাও কিমান বয় কব মই তো এই মোর বয় বেশি দিন নাই এই যে 1 তারিখ মাসত 50 বছর হব 50 বছর হব বেশি দিন নাই মোর এই যে 1 তারিখ মাস পাওয়া লগ লগ 50 বছর তার মানে হাফ সেঞ্চুরি 50 বছর হয়েছে বয় মোর কি করিব এনেকুৱা তো এনেকুৱা আমাৰ 6 জন অগস্তিৰ ক্ষেত্ৰত সেইটোৱে যে কোনো ভুল বুজিব নালাগে আপচু বা NDFBয়ে যিটো লাইনৰ প্ৰচাৰ চলাই আছে এইটো একদম মিছা এটা ইলেকশ্যন আহি আছে বড়ো বা ট্ৰাইবেল ভোটটো BPF দলৰ পৰা কেনেকৈ ডিভাইড কৰি পেলাই নষ্ট কৰিব পাৰে BPFক হেক কৰিব পাৰে সেইটো কাৰণে আপচু বা NDFBয়ে সেইটো লাগি আছে সেইটোৱে বেলেগ একো নাই এইটো ইলেকশ্যনাৰী MP ইলেকশ্যন আহি আছে BPF দলক হাৰাবৰ কাৰণে বড়ো সমাজৰ পৰা BPFক কেনেকৈ হেক কৰিব পাৰে বা BPF দলটো কেনেকৈ মানে ট্ৰাইবেলৰ ভোটৰ পৰা হেক কৰিব পাৰে সেইটো কাৰণে এইটো আন্দোলন এইটো মিনিংলেছ আন্দোলন নিজে দিছে আগতে 2006 চনতে দিছে ইমতে আৰু আমাৰ NDFBয়ে 2009 চনত
এইটো ইলেকশ্যন আগে আগে এইখিনি আৰু আমাৰ BTC বাহিৰতো আমাৰ বিশ্বজিৎ দিৱাৰীয়ে কৈছে অসম চৰকাৰৰ লগত ভালকৈ আলোচনা কৰি আছে যে BTC বাহিৰতো আমাৰ বড়ো কছাৰীসকলক এটা মানে কিবা একটা কাউন্সিল কৰি দিব পাৰে নাকি সেইটো অলৰেডি আসাম বাজেটৰ সেইদিনা বাজেট স্পীচত কোৱা হৈছে সেইটো নিশ্চয় অতি সোনকালে হ'ব কিন্তু যদি হ'ব লাগে আমি ইউনাইটেড থাকিব জানিব লাগিব বাহিৰৰ যিখিনি আমাৰ বড়োসকল আছে কছাৰীসকল আছে আমি ইউনাইটেডলি একেলগে সেই পদম ফুলটো এনেকুৱা টিপাব লাগিব নহ'লে নাপাব MP ইলেকশ্যনত ক'ত দিব নহ'লে আপোনালোকে যদি উঠা কৰে BTC বাহিৰৰ এই টিপাটো নহ'লে এইটো যদি উঠা কৰে এনাউন্স কৰিলে কি হ'ব নাপাব টিপিব লাগিব ক'ৰবাত টিপিলে নহ'ব मिथिबाय बथामान मोजां नायनांगोन उल्थायाव थुफ्लांबाथाय जाखालाबो बियो मिथिबाय BTCनि बाहेराना ओंखायनो गासिबो पलिटिकेल नों जुदि मोजाङै थानो रोङोब्ला गासिबो मोनजोबगोन मिलायनानै थानो रोंनांगोन नङा एनाउन्स होबाय जागोन खिन्थु देरिबो जानो हागौना ओंखायनो जा थाब मोननायनि जाय सरकारा दङ बेजों एकदम थाफाथारनांगौ दासान्दि मोनथारनांगौसो नालाय नङा होमबा ना नाङा काउन्सिलखौ नांगौना नाङालाय दंना गैया राङापारानि मानसिफोर दे गसं दे गैला थांजोब्बाय गलना एफाले BTC बाहेराव रायजोखौले पाब्लिकखौले थांजोब्बाय नङा BTC सिंनिल'सै दे যেন আমাৰ আমি BPF দলে BJPৰ লগতে আমি থাকিব আগন্তুক ইলেকশ্যনতো আৰু আমি কৈছে এইবাৰ কেন্দ্ৰত চেন্ট্ৰেলত BJP চৰকাৰে আহিব কোনো ডাউট নাই সেইটো বেলেগ বেলেগ ক'ৰবা যিমানে মৰ্চা নাবানে কিয় এইবাৰ আকৌ BJP চৰকাৰে আহিব আৰু নৰেন্দ্ৰ মোদী ডাঙৰী প্ৰাইম মিনিষ্টাৰ হ'ব সেইটো কিন্তু মনত ৰাখিবি ভুলতে ইফালে হ'ব নালাগে আমাৰ BTC বাসী ৰাইজৰ কথা কওক বা অসমবাসী ৰাইজকো মই অনুৰোধ কৰিছোঁ অসমবাসী ৰাইজকো মই অনুৰোধ কৰিছোঁ অসমৰ শান্তিৰ স্বাৰ্থত অসমৰ উন্নয়নৰ স্বাৰ্থত আমি যি চৰকাৰে আজি চৰকাৰ চলাই আছে যি পাৰ্টিয়ে চৰকাৰ চলাই আছে এই পাৰ্টিৰ লগতে একেলগে থাকি আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হাতটো আমি মজবুত আমি কৰিব পাৰিব লাগিব তেতিয়াহে আজি যিখিনি সমস্যা লৈ পেলাই আজি অসমত বহুত ধৰণৰ আন্দোলন চলি আছে সেই আন্দোলনকাৰী আৰু চৰকাৰৰ মাজত যেটো ভুল বুজাবুজি হৈ আছে কথা এটাই আন্দোলনকাৰীসকলেও কৈছে যে আমাৰ অসম চুক্তিটো এনেকুৱাহে হ'ব লাগে আৰু সেইফালে চৰকাৰৰ ফালৰ পৰাই কৈছে যে এনেকুৱা হ'ব লাগে আমি যেনেকৈ আগত বড়োসকলে যেনিবা আমি বড়োলি বাইচন টাইগাৰ বা আপচু সেপাৰেট ষ্টেট বিচাৰিছিলে সেপাৰেট ষ্টেট বড়োলেণ্ড বিচাৰিছে আৰু কোনোবা জংঘলত থকা সকলেও বড়োলেণ্ড বিচাৰিছিলে ৰাস্তাটোহে বেলেগ বেলেগ কিন্তু টাৰ্গেট এটাই আছে এনেকুৱা নিচিনা লাগে কোনোবা কৈছে এটিকি গ'লেও আমি অসমৰ যিমান জাতি জনগোষ্ঠী আছে খুলীয়া লোকসকল আছে ইহঁতৰ সুৰক্ষাটো আমি দিব পাৰে কোনোবা পাৰ্টিয়ে কৈছে যে নহয় সেইটো ৰাস্তাটো নহয় এনেকুৱা গ'লেহে সেইটো এনেকুৱা হ'ব সেইটোহে ডিফাৰেঞ্চ বেলেগ নহয় চৰকাৰো আজি আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও আজি অসমৰ বৃহত্তৰ স্বাৰ্থৰ কাৰণে আমি কাম কৰি যাম বুলি কৈছে আৰু কাম কৰি আছে কোনো জাতিয়ে নষ্ট নহ'ব কোনো জাতিয়ে পিছ পৰি থকাটো বিচৰা নাই
আন্দোলনকাৰীও কৈ আছে যে অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ যিখিনি সমস্যা সেইখিনি ফেচ কৰি থাকিব নালাগে, সকলোকে একেলগে লৈ যোৱাৰ কাৰণে আন্দোলনকাৰীসকলেও আন্দোলন কৰি আছে। ষ্টেজেঞ্চি বিলো এনেকৈ যেন মই সেইটো বিষয়লৈ ইমান ক'বলৈ নাজানো।